ৰংঘৰ ৰংপুৰৰ ৰূপহী পথাৰত অৱস্থিত ঐতিহাসিক এটা দুমহলীয়া ঘৰ। এই ঘৰটো প্ৰথমে স্বৰ্গদেউ চুখ্ৰাংফা তথা ৰুদ্ৰসিংহই বাঁহ কাঠেৰে 1698 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। এই ৰংঘৰৰ বাকৰিতে স্বৰ্গদেৱে বিহুক ৰাজকীয় স্বীকৃতি দিছিল। পিছত 1746 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই ইটা শিলেৰে ৰংঘৰটো নিৰ্মাণ কৰিছিল। ৰংঘৰটোৰ দুমহলীয়া। ৰংঘৰতে ৰজাঘৰীয়া আৰু প্ৰজায়ে একেলগে ৰঙালী বিহু, ভোগালী বিহুৰ ৰং আনন্দ উপভোগ কৰিছিল। এছিয়াৰ প্ৰথমটো ৰংগমঞ্চ বা পেভিলিয়ন হিচাপে ৰংঘৰক ধৰা হয়।